গুড মৰ্ণিং গাইজ। আজি হৈছে নেক্সট ডে আৰু কালি গুৱাহাটীলৈ আহিছিলোঁ, যিটো মই এটা ভ্লগ বনাই দেখুৱাইছিলোঁ। এতিয়া ছাদত আহিছোঁ কাপোৰ মেলিবলৈ। বহুত কাপোৰ আছিলে ধুবলৈ। নতুনকৈ এয়া ৰছী লগাইছোঁ, বায়ে তাতে মেলি আছে। আৰু এইফালে এটা আমাৰ গেষ্ট ৰুম বুলি ক'ব পাৰি আৰু ৰুম এটা আছে, সেইটো খুলি দেখুৱাম। ভিতৰত তাতেও চব অৱস্থা বেয়া হৈ আছে। এয়া ৰুমৰ অৱস্থা। ইয়াত পূজা পতা হৈছিলে, নাৰায়ণ পূজা পতাৰ বাবে পাতি পেলাই আমি গুচিয়ে গ'লোঁ, মানে চাফা কৰিব চান্সে নাপালোঁ পটাপটকৈ। তেতিয়া লকডাউন যেতিয়া ঘোষণা কৰিছিলে, সেইবাবে এনেকৈ থাকিলে। এই গোটেই ৰুমটো, এইটো এতিয়া নকৰোঁ, প্ৰথমে গোটেই তলৰ সকলোবোৰ কৰি ল'ম চাফ চাফাই, লাষ্টত এই ৰুমটো কৰিম। সকলোবোৰ কৰিব লাগিব। সকলো চাফা কৰিব লাগিব। এইবোৰ কি দেখিছে নহয়। এতিয়া তললৈ আহিলোঁ আৰু এইফালে চাফাই চলি আছে। এইফালে গোটেই লেতেৰা হোৱা বাচন বৰ্তন সকলোবোৰ ধুই আছে। আৰু ইয়াতে মই ৰুটি বনাবলৈ আৰম্ভ কৰিছোঁ আৰু এইফালে ৰুটি বেলি আছে। এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ৰুটি আৰু চাহটো মই বনালোঁ, ভাজিখিনি বায়ে বনালে। এতিয়া পটককৈ ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত কাম আৰম্ভ কৰিম। বহুত কাম আছে, সেইবাবে চবেই কামতে লাগি আছে। এইফালেও কাম চলি আছে। আৰু এইফালেও খিৰিকীখিনি খুব বেছি লেতেৰা হৈ গৈছিল, আৰু কিটচেনৰ যিহেতু সকলোবোৰ চাফা কৰিছোঁ, সেইবাবে প্ৰথমতে এইখিনিয়ে চাফা কৰি ল'ব কৈছোঁ। এতিয়া এইখিনি চাফা কৰি আছে, চলি আছে, অকণমান টাইম লাগিব। আৰু এইটো ছাইড চাফা কৰা হৈ গৈছে, আৰু এই বাচন থোৱাটো তাৰপিছত চাফা কৰা হ'ব। এতিয়া নেক্সট মই মোৰ টেবুলখন চাফা কৰিম। টেবুলখন বহুত বেছি লেতেৰা হৈ গৈছে, আৰু চব বস্তু আনি ইয়াতেই থৈ দিয়া হৈছে, সেইবাবে প্ৰথমতে টেবুলখন চাফা কৰি ল'ম। গোটেইখন ভালকৈ ডেটল দি মোচা হৈ গ'ল। এতিয়া ইয়াতে মই বঙাইগাঁৱৰ পৰা বহুত কপি লৈ আহিছিলোঁ, তাতে পঢ়াখিনি, সেইখিনি এতিয়া মুচি মেলি ভালকৈ ইয়াত এৰেঞ্জ কৰিম।
নেক্সট এতিয়া মই কম্পিউটাৰ টেবুলখন চাফা কৰিম। প্ৰথমতে গোটেইখন আজৰাই লৈ তাৰপিছত ডেটলেৰে ভালদৰে মুচি ল'ম। ফাইনেলি হৈ গ'ল চাফা কৰি, ভালকৈ চব ডেটল দি মুচি ৰাখিলোঁ। এইটো কৰিলোঁ। এতিয়া মই চাফা কৰিব লৈছোঁ এই কেবিনেটবিলাক, আৰু প্ৰথমতে এইটো কেবিনেট চাফা কৰিম। এই কেবিনেটটোত ষ্ট'ৰ কৰিবলৈ বহুত বস্তু লৈ আহিছোঁ ঘৰৰ পৰা, গ্ৰ'চাৰী বস্তু। তো এইটোত মই গ্ৰ'চাৰী ষ্ট'ৰ কৰোঁ, সেইবাবে আগতে এইটো চাফা কৰি ল'ম। আৰু আপোনালোকক এইখিনিতে কৈ দিওঁ, মই এই গোটেই চাফ চাফাইখিনি কৰোঁতে মোৰ 2 দিন সময় লাগিছে। মই ভাগ ভাগকৈ কৰিছোঁ, 2 দিনত মিলাই লৈ পেলাই। এদিনত আধাখিনি কৰিছোঁ, বাকী পিছদিনা আধাখিনি কৰিছোঁ। আজি মই চাফা কৰি থকা দ্বিতীয় দিনা হয়, আৰু এইখিনিতে মোৰ চাফ চাফাইখিনি গোটেইখিনি সম্পূৰ্ণ হৈ যাব। আৰু ইয়াৰ পিছত আপোনালোকক গোটেই সকলোবোৰ দেখুৱাই দিম চাফা কৰাৰ পিছত। ইয়াৰ ৰুমৰ ফাইনেল লুক। এই সকলোবোৰ চোফা টফাবোৰ চব মুচি চাফা কৰিছোঁ। এইফালে এই গোটেইখিনি চাফা কৰিলোঁ, আৰু ৱাৰ্ড্ৰববিলাকত যি যি আনিছিলোঁ চব ষ্ট'ৰ কৰি দিলোঁ বস্তু। এইবোৰ মই চাফা কৰিছোঁ। এইবিলাকতো বস্তু য'ত যেনেকৈ পাৰোঁ থৈছোঁ, আৰু খুব এটা অৰ্গেনাইজ হোৱা নাই, কিন্তু কৰি যাম লাহে লাহে। আৰু এইটো কৰি পেলালোঁ। আৰু এইটো এটা, ইয়াতে চব দালি আটা তেনেকৈ থওঁ। যিখিনি লাগতিয়াল বস্তু একদম হাততে লগাকৈ লাগে সেইখিনি ইয়াতে ৰাখোঁ। আৰু এইবোৰ চব চাফা কৰা হৈ গৈছে। এতিয়া বতৰটো কিছু ডাৱৰীয়া কৰিছে, সেইকাৰণে আচলতে মই লাইটকেইটা জ্বলাই দিছোঁ আপোনালোকক ভালদৰে দেখুৱাবৰ কাৰণে। হেল্ল' গাইজ, এতিয়া মই গা পা ধুই আহিলোঁ, চাফাই কৰিলোঁ। অলমষ্ট গোটেইখিনি কৰা হ'ল, আপোনালোকক দেখুৱাইছোঁ। আৰু 2-এটা আছে বাকী, সেইখিনি সময় সাপেক্ষে কৰি থাকিম। আৰু পিছত এটা ঘৰৰ গোটেইখিনি দেখুৱাই পেলাই মই এটা ব্লগ দিব চেষ্টা কৰিম। আৰু এতিয়া দুপৰীয়া সময় হৈছে, আৰু এতিয়া আজি লাঞ্চটো মই বনাম। এনেই জেনেৰেলি মই ডিনাৰ বনাওঁ, কিন্তু আজি লাঞ্চটো বনাম। আৰু আজি লাঞ্চত স্পেচিয়েল কিবাকিবি বনাম ভাবিছোঁ, আৰু সেয়াৰ ভিডিঅ' আপোনালোকক বহুত সোনকালে দি আছোঁ। আজি শ্বুট কৰিম বুলি ভাবিছোঁ ইয়াৰ মাজতে, আৰু দেখুৱাই থাকিম আপোনালোককো। আৰু কি বনাওঁ সেয়া দেখুৱাই পেলাই আজিৰ ব্লগটো শেষ কৰিম। তেন্তে বনাবলৈ আৰম্ভ কৰোঁ। মই যা যোগাৰ অলপ কৰি থৈছোঁ, আপোনালোকক দেখুৱাই দিওঁ কি কেনেধৰণে যা যোগাৰ কৰিছোঁ। মই ভাত বহাই থলোঁ, ইয়াতে কেৰাহী ৰেডি কৰি থৈছোঁ। মাছৰ মুড়ি ঘণ্ট বনাম, তাৰ বাবে এয়া যোগাৰ কৰি থৈ দিছোঁ। আৰু এতিয়া মই ষ্টাৰ্ট কৰিম। মাছ ভাজি পেলাই মাছৰ মুড়ি ঘণ্টটো এফালে বহাম, আৰু এটা গেছত মই পচলাখিনি বহাই দিম। আৰু আজি খানা সেয়াই হ'ব। আৰু এতিয়া মই তেন্তে আৰম্ভ কৰোঁ।
হেল্ল' গাইজ, এতিয়া কিছু সময়ৰ পিছত মই এইফালে ৰান্ধি আছোঁ। ইয়াত ৰান্ধিছোঁ মাছৰ মুড়িঘণ্ট আৰু ইয়াত ৰান্ধিছোঁ পচলা, দেখিছে চাগে। এইটো ইফালে ৰান্ধি আছোঁ, এইটো হৈছে অলম'ষ্ট। মই এতিয়া গেছটো বন্ধ কৰিছোঁ আৰু এইটো অকণমান টাইম লাগিব পচলাটো। আজিৰ আহাৰ এয়াই আছে, পচলা আলু দি পেলাই মই বনাইছোঁ, চিম্পলকৈ বনাইছোঁ। আৰু লগতে মাছৰ মুড়িঘণ্ট আছে আৰু ভাত আছে আৰু চাটনি এখন কৰিম, কেঁচা বিলাহী তেনেকৈ জলকীয়া চলকীয়া দি পেলাই। আৰু আজিৰ লাঞ্চত সেয়াই আছে। আপোনালোকক গোটেইখিনি হৈ যোৱাৰ পিছত ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু সিমানতে মই ব্লগটো আজি শেষ কৰিম। ৰাইজসকল, আজি মোৰ লাঞ্চ ৰেডি আৰু এতিয়া মই খাবলৈ লৈছোঁ। দিনটো কাম কৰি বহুত বেছি ভাগৰ লাগিছে, এতিয়া খাই মেলি শুম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে।